দলগাঁৱত অৰুণোদয় আঁচনি দিয়াৰ নামত ব্যাপক দুৰ্নীতি। দৰিদ্ৰ লোকক দিয়াৰ পৰিৱৰ্তে দিলে ধনী শ্ৰেণীৰ লোকক। বঞ্চিত মহিলাৰ ক্ষোভ। দলগাঁৱৰ গৰাখাট গাঁৱৰ অৰুণোদয় আঁচনি দিয়াৰ নামত ব্যাপক দুৰ্নীতি। আঁচনি দিয়াৰ নামত বঞ্চিত দৰিদ্ৰ মহিলা। জানিব পৰা মতে দলগাঁৱৰ গাঁও পঞ্চায়তৰ গৰাখাট গাঁৱৰ প্ৰকৃত হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত নকৰি গাঁৱৰ এচাম ধনী ব্যক্তিৰ নাম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে বুলি একাংশ মহিলাই অভিযোগ উত্থাপন কৰিছে। মহিলাসকলৰ মাজত হৈছে ব্যাপক প্ৰতিক্ৰিয়া। গাঁৱৰ শ শ দৰিদ্ৰ বিধৱাৰ সলনি তালিকাত সোমাল একাংশ ধনী ব্যক্তিৰ নাম। অভিযোগ অনুসৰি গৰাখাট গাঁৱৰ ৱাৰ্ড মেম্বাৰে তালিকা অন্তৰ্ভুক্ত ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এনে কাৰ্যক কেন্দ্ৰ কৰি দলগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দলগাঁও পঞ্চায়তৰ গৰাখাট গাঁৱৰ লগতে এলেকাটো হিতাধিকাৰীৰ বাছনিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি, অনিয়মৰ তদন্ত কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰতিদিন সংবাদ। টকা পইচা একো পোৱা নাই, কিহৰ কাৰণে? নাই পোৱা নাই, একো পোৱা নাই, ঘৰ নাই, বিদ্যুৎ পেঞ্চন নাই, কিহৰ কাৰণে এইবিলাক নাই? মই দুখীয়া মানুহ নহয়, বেমাৰী মানুহ নহয়। 1 নম্বৰ বৰগৰাখুটি। হয়, আমিৰ। মই কৈছোঁ, বহুত দিন কৈছোঁ, হ'ব হ'ব বুলি কৈছে। এতিয়া ফোন কৰি কৈ দিলে হ'ব, ঘৰ 1 মাহৰ পিছতে পেলাই দিম। 2-3 বছৰ দিন ঘৰৰ কাৰণে মই খাটি আছোঁ। নিদিয়া জিনিসপাতি আমি কিছু পাই না, নেটিনে কাগজপাতি অনলাইন করে দিছি, তাও পাই না। মেম্বার খালি কয় দিমু দেনা, এইভাবে আমাক ঘুরেতে আছে। গড়াঘাড়ে মানুষের সবাই ঘুরে হানাচ্ছে, আমাকে দেনা। আমরা আছি গরিব মানুষ, ধনী ধনী মানুষ আমাকে দেনা। এইখানে আমার আবৃত্তি সরকারের কাছে আমি এখানে অনুরোধ করছি, সরকারে কি বিচার করবো মেম্বারক, তাই আমি চাই। মেম্বাৰৰ নাম কি? রবিকুল। হ্যাঁ। অৰুণোদয় পাইছে আপুনি? না। মেম্বাৰক ক'লে কি কয়? না করে আমরা জানাই না। সমস্যা হ'ল, আমি এই কিছুদিন আগত আমাৰ চৰকাৰে যেতিয়া অৰুণোদয় ফৰ্ম দিলে, আমি পঞ্চায়তত বহুত দুখীয়া মানুহে, বিকলাংগ মানুহবিলাকে আহি ইয়াতে ফৰ্ম ফিল আপ কৰি জমা দিলে। দিয়াৰ পিছত আমাক পঞ্চায়তৰ পৰা ক'লে যে এইটো আমি ছাৰ্ভে কৰি পঠাই দিম, তেতিয়া আহিব। এতিয়া ছাৰ্ভে হোৱাৰ পিছত এতিয়া চাওঁ, চব দুখীয়া মানুহবিলাকেই বঞ্চিত হৈ আছে। চব ধনী মানুহবিলাকে, গাড়ী থকা মানুহ, ডিলাৰ থকা মানুহ, এইবিলাক মানুহে মাটি সম্পত্তি 10 বিঘা 15 বিঘাকৈ মাটি আছে, সিহঁতে অৰুণোদয়ে মানে এইবাৰ চেংচন হৈছে অৰুণোদয়, সিহঁতে পাই আছে। আমাৰ দুখীয়া মানুহবিলাক চব বঞ্চিত। আপোনাৰ নাম কি? মোৰ নাম জুলহা চালি। ক'ত ঘৰ আপোনাৰ? গৰাখাটত। আপুনি মেম্বাৰক জনাইছিলে নাই? মেম্বাৰক জনাইছোঁ, পঞ্চায়ততো আহি জনাইছোঁ। এতিয়া পঞ্চায়তেতো আমাক কৈয়ে আছে যে আমি পঞ্চায়তৰ পৰা অলৰেডি লিষ্ট পঠাইছোঁৱে। আমি যিবিলাক ছাৰ্ভে কৰি পঠাইছোঁ এইবিলাক এটাও অহা নাই। মেম্বাৰে কৈছে এইটোৱে কথা, প্ৰেচিডেণ্টে আমাক এইটোৱে কথা জনাইছে যে আমি ছাৰ্ভে কৰাবিলাক। ৰফিকুল মেম্বাৰ। তেখেতে কি কয়? তেখেতে কৈ আছে যে আমিতো পঞ্চায়তৰ পৰা আমি যিখিনি তথ্য পঠাব লাগে মই পঠাইছোঁৱে, বিকলাংগবিলাক পঠাইছোঁ, বিধৱাবিলাক পঠাইছোঁ, আমি অলৰেডি আমি তদন্ত কৰিয়ে পঠাইছোঁ, আৰু সেইবিলাক এটাও অহা নাই। এতিয়াতো আমাৰ উপায় নাই। এতিয়া আপোনালোকৰ গাঁৱত কিমানজনে বাদ পৰিছে অৰুণোদয়ৰ পৰা? কিমানজন মানে ক'ব গ'লে দুখীয়া মানুহ মোৰ দেখাত নায়ে, এটাও পোৱা নাই দুখীয়া মানুহবিলাকে। খুব বেছি কিজানি 15-20 ঘৰ মানুহে পাইছে অৰুণোদয়, আৰু 15-20 ঘৰ ধৰিয়ে মানে মাটি সম্পত্তি থকা মানুহে পাইছে। গাড়ী চাৰি মাটি সম্পত্তি থকা মানুহে পাইছে। আৰু বেছি আহ্বান জনাব আপুনি? চৰকাৰক কি ক'ব? চৰকাৰক এইটোৱে আহ্বান জনাওঁ যে চৰকাৰে আকৌ এইটো তদন্ত কৰি দুখীয়া মানুহবিলাক যাতে এইবিলাক আঁচনিৰ পৰা বঞ্চিত নহয়, এইটোৱে চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ।